নমস্কাৰ মই পাম্বা আৰু স্বাগতম জনাইছো মোৰ নতুন ইউটিউব চেনেলটিলৈ মই আজি আপোনালোকৰ এটা নতুন ভিডিঅ' লৈ আহিছো আমি ল্যাপটপ বা কম্পিউটাৰ লগত ব্যৱহাৰ কৰা কিবোৰ্ডখন আপোনালোকে কেতিয়াবা লক্ষ্য কৰিছেনে যে কিয় এই কিবোৰ্ডখন কিউৰ পৰা আৰম্ভ হয় কিয় এলফাবেটিকেল অৰ্ডাৰ মানে এৰ পৰা যেতিয়ালৈকে সিৰিয়েলে আৰম্ভ নহয় তেতিয়ালে জানিবলৈ আৰু বুজিবলৈ বলক মোৰ লগত ভিডিঅ'টিৰ মাজলৈ এই কথাটো জানিবলৈ আৰু বুজিবলৈ হলে আমি 1870 দশকলৈকে ঘূৰি যাব লাগিব সেই সময় টাইপৰাইটাৰসকলে কিবোৰ্ড ব্যৱহাৰ কৰিছিল আৰু সেই কিবোৰ্ডসমূহ এৰ পৰা যেতিয়ালৈকে এলফাবেটিকেল অৰ্ডাৰতে আছিল আৰু সেয়েহে তেওঁলোকে খুব কম সময়ৰ ভিতৰত অতি স্পীডত টাইপ কৰিব পাৰিছিল আৰু এনে কৰোঁতে তেওঁলোকে কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ল যেনে অতি বেছিকৈ ব্যৱহাৰ হৈ থকা সুইচবিলাক জাম হৈ গৈছিল আৰু ভাঙি গৈছিল তাৰ পিছত বহুতো পৰীক্ষা নিৰীক্ষা কৰি 1868 ক্ৰিষ্টোফাৰ লাথাম শোলছ নামৰ টাইপৰাইটাৰজনে এখন নতুন কিবোৰ্ড সাজি উলিয়ালে আৰু সেই কিবোৰ্ডখনে হ'ল আজি আমি ব্যৱহাৰ কৰি থকা কিউৰে আৰম্ভ হোৱা কিবোৰ্ডখন আৰু এই কিবোৰ্ডখনক তেওঁ কোৱাৰ্টি বুলি নামকৰণ কৰিছিল কিয়নো এই কিবোৰ্ডখনৰ প্ৰথম 6টা লেটাৰ হ'ল কিউ ডব্লিউ ই আৰ টি ৱাই কোৱাৰ্টি আৰু এই কিবোৰ্ডখন তেওঁ এনেদৰে সাজি উলিয়াইছিল যে অতি বেছিকৈ ব্যৱহাৰ হোৱা লেটাৰ যেনে এ আৰু এছ তেওঁ কিবোৰ্ডৰ বাওঁফালে দিছিল আৰু এ আৰু এছৰ লগত অতি কমকৈ ব্যৱহাৰ হোৱা যেনে এক্স জেড ৱাই তেনেকুৱা লেটাৰবিলাক এ আৰু এছৰ লগত দিছিল আৰু মধ্যমীয়াভাৱে ব্যৱহাৰ হোৱা লেটাৰ যেনে এম এন অ' পি সেই লেটাৰবিলাক কিবোৰ্ডৰ সোঁফালে দিছিল যাতে কিবোৰ্ডৰ বেলেঞ্চিংটো ৰক্ষা হৈ থাকে আৰু মানুহে দুখন হাতেৰে সমানে টাইপ কৰিব পাৰে এই কোৱাৰ্টি কিবোৰ্ডখনৰ পিছতো আৰু বহুতো কিবোৰ্ড সাজি উলিয়াইছিল আৰু তাৰ ভিতৰত উল্লেখনীয় আছিল ডেভৰেক কিবোৰ্ডখন কিন্তু মানুহে এই কোৱাৰ্টি কিবোৰ্ডখনৰ লগত ইমানেই অভ্যস্ত হৈ গৈছিল যে আৰু এখন নতুন কিবোৰ্ড আঁতৰি নললে আৰু তেতিয়াৰ পৰাই আমি এই কোৱাৰ্টি নামৰ কিবোৰ্ডখন ইউজ কৰি আছোঁ ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ঘণ্টা বাটনটো দবাই দিব যাতে মোৰ নেক্সট ভিডিঅ'ৰ নটিফিকেশ্যনটো আপুনি প্ৰথমতে পাই যায় আৰু তেনেহ'লে আকৌ এটা নতুন ভিডিঅ'ৰ লগত আপোনালোকক লগ পাই আছোঁ তেতিয়ালৈ বিদায় জয় হিন্দ